নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ যদি আপুনি এখন ধুনীয়া বাইক কিনাৰ প্লেনিং কৰি আছিল তেনেহলে এই ভিডিওটো আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে ৰিভল্ট নামৰ এটা কোম্পানীয়ে ইলেক্ট্ৰনিক বাইকৰ লঞ্চ কৰিছে আৰু ইমানেই সুবিধা দিছে লোৱাৰ ক্ষেত্ৰতে হওক বা বাইকখনত যিখিনি সুবিধা আপুনি পাব ইণ্ডিয়াত কোনো মটৰচাইকেলৰ কোম্পানীয়ে এতিয়ালৈকে দিব পৰা নাই গতিকে এই ভিডিওটোত মই এই সকলোখিনি কথা আলোচনা কৰিম আৰু আপোনালোকে বাইকখন কেনেকৈ ল'ব পাৰিব কিমান দাম দি ল'ব পাৰিব আৰু বাইকখনৰ যিখিনি ফিচাৰ্ছ আছে যিখন টোটেলি ইলেক্ট্ৰনিক বাইক হয় যিখিনি ফিচাৰ্ছ আছে এই ভিডিওটোত মই সকলোখিনি আলোচনা কৰিম আৰু আপোনালোকক এই বিষয়ে সবিশেষ জনাম গতিকে দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ যদি আপুনি এখন বাইক কিনাৰ প্লেনিং কৰি আছে যদি আপুনি এখন নৰ্মেল বাইক কিনাৰ প্লেনিং কৰি আছে ইলেক্ট্ৰনিক বাইকৰ কথা কোৱা নাই মই ইলেক্ট্ৰনিক বাইকখনটো এতিয়া লঞ্চ হৈছেহে আজি 4-5 দিন মানৰ আগত ইলেক্ট্ৰনিক বাইকখন লঞ্চ হৈছেহে যদি আপুনি এখন নৰ্মেল বাইক কিনাৰ প্লেনিং কৰিছে তেনেহলে আপুনি প্ৰথমতে কেইটামান বস্তু আপুনি ওপৰত ধ্যান দিব লাগিব প্ৰথমতে হয় আপুনি কেছ পেমেন্ট কৰি ল'ব লাগিব নহয় আপুনি ডাউন পেমেন্ট কৰি দিব লাগিব যদি আপুনি ডাউন পেমেন্ট কৰিলে ডাউন পেমেন্টৰ এটা পইচা গোটাব লাগিব প্লাস আপোনাৰ ইনস্যুৰেন্সৰ টোটেলি খৰচাটো আহি পৰিব আৰু লগতে আপোনাৰ এসেসৰিজৰ খৰচাটো আহি পৰিব আৰু যদি আপুনি এক্সট্ৰা খৰচটো চাই তেনেহলে যদি আপুনি ইয়াৰলি ক্যালকুলেট কৰে যদি আপুনি পেট্ৰলৰ খৰচাটো চাই যদি আপুনি সাৰ্ভিসিংৰ খৰচাটো চাই গোটেইখিনি যদি আপুনি ইয়াৰলি ক্যালকুলেট কৰে তেনেহলে আপোনাৰ মুৰবি হোৱাটো স্বাভাৱিক কথা কিন্তু এই ৰিভল্ট নামৰ যি কোম্পানীটো হৈছে এই কোম্পানীটোৱে যিখন বাইক লঞ্চ কৰিছিলে এই বাইকখন লোৱাৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ ডাউন পেমেন্ট দিব নালাগে হয় এটো একদম সত্য কথা আপুনি কোন ধৰণৰ ডাউন পেমেন্ট দিবলৈ আপুনি বাইকখন ল'ব নালাগে ইনস্যুৰেন্সৰ আনকি ইনস্যুৰেন্সৰ পইচাও তেখেতসকলে নিজে ভৰিব ইনস্যুৰেন্সৰ পইচা আপুনি দিব নালাগে এই বাইকখন লোৱাৰ ক্ষেত্ৰত তেখেতসকলে তিনটা প্ল্যান চুজ কৰিছে যদি আপুনি তেখেতসকলৰ যেটো এমআৰপি হয় সেই এমআৰপিৰ ফুল ফৰ্মটো হৈছে মাই ৰিভল্ট প্ল্যান গতিকে ইয়াতে তিনটা প্ল্যান আছে আপুনি বাইকখন লোৱাৰ আগত সেই প্ল্যান গিটা আপুনি চাব 37 মাহৰ কাৰণে আপুনি প্ল্যান পইচা দি যাব লাগিব প্ৰথমতে আপুনি কেনেকৈ বাইকখন ল'ব পাৰিব সেই বিষয়ে মই আপোনালোকক কৈ দিছো ইয়াৰ তিনটা মডেল আছে ৰিভল্টৰ তিনটা মডেল আছে প্ৰথমটো মডেল হৈছে RV300 যদি আপুনি ল'বলৈ যায় তেনেহলে আপুনি তাত পে কৰিব লাগিব 2999 rupees only কিন্তু বাইকখন লোৱাৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে উলিয়াই ল'ব লাগিব এখন আধাৰ কাৰ্ড কাৰণ আধাৰ কাৰ্ডখন লগত নহলে আপুনি এই বাইকখন ল'ব নোৱাৰিব গতিকে আপুনি সোনকালে আধাৰ কাৰ্ডখন এপ্লাই কৰি ল'ব আধাৰ কাৰ্ডখন অহাৰ পিছত আপুনি বাইকখন নিশ্চয় ল'ব পাৰিব আৰু ইয়াৰ এটা মডেল হৈ গ'ল RV300 আৰু আনকেইটা মডেল হৈছে RV400 ৰ ইয়াতে দুটা বেছ কৰিছে বাইকখনৰ এটা হৈছে RV400 বেছ মডেল এই বাইকখন যদি আপুনি ল'বলৈ যায় ইয়াত পে কৰিব লাগিব 3499 rupees 37 মাহৰ কাৰণে আৰু এটা মডেল আছে সেই মডেলটো হৈছে RV400 প্ৰিমিয়াম মডেল ইয়াৰ কাৰণে আপুনি পে কৰিব লাগিব 3999 rupees 37 মাহৰ কাৰণে এতিয়া যদি আমি বাইকখনৰ স্পীডক লৈ পেলাই যদি আমি চাবলৈ যাওঁ তেনেহলে চাওক RV300 আৰু RV400 দুইখনৰ স্পীড আপুনি বেলেগ বেলেগ পাব RV300 খনৰ স্পীডক তিনটা ভাগত ভাগ কৰিছে এটা হৈছে ইকোনমিক এটা হৈছে নৰমাল আৰু এটা হৈছে স্পোৰ্টছ মোড যদি আপুনি ইকোনমিক মোডত চলায় তেনেহলে আপুনি 25 km/h স্পীড পাব আৰু ইয়াৰ যেটো বেটাৰী বেকআপ পাব হেতু পাব আপুনি 180 km আৰু যেটো ইয়াৰ নৰমাল মোড আছে যদি আপুনি নৰমাল মোডত বাইকখন চলায় তেনেহলে আপুনি 45 km/h স্পীড পাব আৰু 110 km আপুনি বেটাৰী বেকআপ পাব আৰু যদি ইয়াৰ যেটো স্পোৰ্টছ মোড আছে সেই মোডটো যদি আপুনি বাইকখন চলায় তেনেহলে আপুনি পাব 65 km/h স্পীড আৰু ইয়াৰ যেটো দূৰত্ব পাব হেতু পাব মাত্ৰ 80 km হে পাব কাৰণ বাইকখনৰ স্পীডক লৈ পেলাই যেটো আপুনি বেটাৰী লেভেল আছে হেতু আপুনি নিজে কন্ট্ৰোল কৰিব পাৰিব আৰু এইখিনি আপুনি চাবৰ কাৰণে ইয়াতে এটা মিটাৰৰ ব্যৱস্থা কৰিছে যেটো আপোনাৰ ৰিয়েল যেটো বেটাৰী টাইম আছে সেই বেটাৰী টাইম আপোনালোকক ইয়াত দেখাই দিব যেটো বেটাৰী পাৰ্চেন্টেজ থাকিব হেতু আপোনাৰ ৰিয়েল থাকিব আৰু বেটাৰী পাৰ্চেন্টেজৰ লগতে আপোনাৰ কিমান কিলোমিটাৰ বাইকখন চলিব সেইখিনি আপুনি সকলোখিনি যেটো আপোনাৰ LED ডিসপ্লে থাকিব ফ্ৰন্টত সেইখিনি আপোনালোকে দেখিবলৈ পাব যদি আমি চাবলৈ যাওঁ RV400 যদি আপুনি ইকোনমিক মোডত চলায় তেনেহলে আপুনি 45 km/h স্পীড পাব আৰু 150 km আপুনি বেটাৰী বেকআপ আপুনি পাব আৰু ইয়াৰ যদি আমি নৰমাল মোডটো চাবলৈ যাওঁ তেনেহলে নৰমাল মোডত যদি আপুনি চলায় তেনেহলে 65 km/h স্পীড পাব
আৰু 100 কিলোমিটাৰছ ইয়াৰ বেটাৰী বেকআপ পাব আৰু ইয়াৰ যিটো স্পৰ্টছ মোড আছে সেই স্পৰ্টছ মোডত যদি আপুনি চলায় তেনেহ'লে স্পৰ্টছ মোডত আপুনি 80 কিলোমিটাৰছ পাৰ আৱাৰ স্পীড পাব আৰু ইয়াৰ যিটো বেটাৰী বেকআপ পাব সেইটো হৈছে 80 কিলোমিটাৰ এতিয়া নিশ্চয় আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে বাইকখন কিহেৰে চলিব আৰু বাইকখন কিমান কিলোমিটাৰ চলিব চাওক বাইকখন সম্পূৰ্ণৰূপে ইলেক্ট্ৰনিক বাইক গতিকে বাইকখন চলিব এটা বেটাৰীৰ সহায়ত বেটাৰীটোৰ ৱেইট হৈছে 21 কেজি আৰু এই বেটাৰীটো লগাবৰ কাৰণে বাইকখনৰ যিটো টেংকি আছে বাইকখনৰ টেংকিত আপুনি টোটালি ৰিমুভেবল হয় বাইকখনৰ টেংকিটোৰ আপুনি ওপৰৰ ঢাকনাখন খুলি আপুনি বেটাৰীটো লগাব পাৰিব আৰু বেটাৰীটো 21 কেজি এটো কাৰণে কৰিছে মোষ্ট প্ৰবেবলি বেটাৰীটো বাইকখনৰ যি বেলেন্স আছে সেই বেলেন্সটো যি ইকুৱেল ৰাখিবৰ কাৰণে বাইকখনৰ টেংকিত বেটাৰীটোৰ ব্যৱস্থা কৰিছে আৰু এই বেটাৰীটো চাৰ্জত দিবৰ কাৰণে আপোনাৰ 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় লাগিব আৰু এবাৰ চাৰ্জ দিয়াৰ পিছত ই 150 কিলোমিটাৰছলৈকে আপুনি চলাব পাৰিব আৰু ইয়াৰ চাৰ্জ দিয়াৰ কাৰণে কোনো চিন্তা কৰিব নালাগে তাতে এডাল কেবুল আপোনালোকক দিছে যেটো বাইকৰ যিটো বেটাৰী আছে সেইটো ৰিমুভেবল হয় যদি আপুনি বাইক ৰখাৰ ঠাইত কোনো ধৰণৰ প্লাগ আছে তেনেহ'লে আপুনি সেই প্লাগটো যিডাল কেবুল আছে বাইকখনৰ লগত কানেক্ট কৰি পেলাই আপুনি চাৰ্জ দিব পাৰিব আৰু যদি নহয় তেনেহ'লে ঘৰৰ ভিতৰত আনি বা আপুনি য'তেই যাওক তেনেহ'লে বেটাৰীটো খুলি সেই যিডাল কেবুল আছে সেই বেটাৰীটোৰ লগত কানেক্ট কৰি আপুনি সেই বেটাৰীটো আপুনি চাৰ্জ দিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনাৰ চিন্তা কৰিবলগীয়া কথা নাহে এই বাইকখনত কোনো ধৰণৰ চাবিৰ সিস্টেম নাই স্টাৰ্ট কৰাৰ ক্ষেত্ৰত আপোনাৰ ওচৰত থাকিব এটা ৰিমোট কন্ট্ৰোল এই ৰিমোট কন্ট্ৰোলৰ দ্বাৰা আপোনাৰ যদি জেপত ৰিমোট কন্ট্ৰোলটো থাকে তেনেহ'লে আপুনি বাইকখনত যিটো পাৱাৰ বাটন আছে সেইটো আপুনি প্ৰেছ কৰি আপুনি বাইকখন ষ্টাৰ্ট কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে এই আপোনাৰ যিখন বাইক থাকিব সেই বাইকখন আপুনি এটা মোবাইল এপৰ জৰিয়তে সম্পূৰ্ণৰূপে আপুনি কন্ট্ৰোল কৰিব পাৰিব আৰু এই বাইকখনত এটা 4G কানেক্টিভিটি আছে যেটো নেকি তাত GPS উপলব্ধ আছে GPRSৰ কাৰণে আপুনি এক্সট্ৰাকে পইচা খৰচ কৰিব নালাগে আৰু বাইকখন য'তেই থাকক আপুনি মোবাইলৰ এপটোৰ জৰিয়তে সেই বাইকখনৰ আপোনাৰ কোড আছে সম্পূৰ্ণ লোকেশ্যন আপুনি পাই থাকিব গতিকে আপোনাৰ বাইকখন য'তেই থাকক আপুনি GPRSৰ দ্বাৰা সম্পূৰ্ণৰূপে ট্ৰেকিং কৰিব পাৰিব আৰু এই বাইকখনৰ বহুতো ফিচাৰ্ছ আছে গতিকে একেটা ভিডিঅ'তে আচলতে কৈ পেলাই শেষ কৰিব নোৱাৰে বহুত দীঘল হৈ যাব গতিকে মই বাইকখনৰ ওপৰত ভিডিঅ' বনাই থাকিম আৰু ইম্পৰ্টেণ্ট আৰু এটা কথা আছে মই আপোনালোকক জনাই দিছোঁ যিখন RV400 হয় RV300ত এই সুবিধাটো নাই RV400ত এটা সুবিধা আছে আপুনি বাইকখন সাউণ্ড যেটো হয় আমি বাইকখনৰ সাউণ্ডটো চেঞ্জ কৰিবৰ কাৰণে আমি সাইলেন্সাৰ চেঞ্জ কৰিব লাগে কিন্তু এইখনত আপোনাৰ সাউণ্ড যদি চেঞ্জ কৰিবলৈ হয় তেনেহ'লে আপুনি ৰিমোটৰ দ্বাৰা আপোনাৰ মোবাইলত যি এপ থাকিব সেই এপৰ দ্বাৰা আপুনি ইয়াত 4টা সাউণ্ড পাব RV400 খনতহে এই সাউণ্ডটো আচলতে উপলব্ধ আছে আপুনি যি সাউণ্ড আছে সেই 4টা সাউণ্ড আপোনালোকে সময় অনুযায়ী চেঞ্জ কৰি ল'ব পাৰিব আপোনাৰ যিটো ভাল লাগে সেইটো আপোনালোকে দি ল'ব পাৰিব আৰু যদি আপুনি সাইলেন্ট মোডত চলায় সাইলেন্ট মোডতো আপুনি বাইকখন চলাব পাৰিব গতিকে মই এই ভিডিঅ'টোত আপোনালোকক 4টা সাউণ্ড দি দিছোঁ আৰু মই বাইকখনৰ ওপৰত ভিডিঅ' বনাই যাম গতিকে আপোনালোকে ভিডিঅ' চাই যাব বুলি আশা ৰাখিলোঁ গতিকে আহক আমি এই সাউণ্ড 4টা আপোনালোকে শুনি লওক আৰু আজিলৈ আহিছোঁ ধন্যবাদ